হেল্ল' গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল জীৱনৰ মুকুতামণিলৈ সকলোকে স্বাগতম জনালোঁ আজি অন্য এটা ভিডিঅ'লৈ বুলি। আৰু আজি লক্ষী পূজা, সেই লক্ষী পূজাৰ দিনটোত বৰষুণো দিছে। বৰষুণ দিওঁতে ৰাস্তাবোৰ চাওকচোন, ইমান এটা বেয়া পৰিৱেশ হৈছে। আজি বাইকখনো লৈ অহা নাই, তাকে আজি খোজকাঢ়ি যাব ওলাইছোঁ। ব'লক তেনে খোজে আজি যাত্ৰা আৰম্ভ কৰোঁ আৰু লগতে লক্ষী পূজাৰ যি বজাৰ কৰিব আছে বজাৰো কৰোঁ। কৰাৰ পিছতো সকলোবোৰ আপোনালোকক দেখাব কাৰণে চেষ্টা কৰিম। ৰাস্তাত চাওক না কি বেয়া হৈ গ'ল বৰষুণ দিয়াৰ কাৰণে। ব'লক, ঈশ্বৰৰ সকলো শক্তি আৰু ঈশ্বৰৰ ভক্তি যেতিয়া নহয় জানো, বৰষুণটো দিবই পূজা যেতিয়া। কাম কৰোঁতে কৰোঁতে ঘৰখন পৰিষ্কাৰ কৰোঁতে অকলে আছিলোঁ এইটো সময়ত। সন্ধিয়া পৰত মাহঁত পালেহি আৰু মাহঁত পুৱাই লগত সহযোগ কৰিলে আৰু সহযোগ কৰাৰ সময়তে সন্ধিয়াও হৈ গ'ল। এতিয়া গোঁসাইঘৰত সোমাওঁ। পোনপ্ৰথমতে গোঁসাইঘৰত সোমাই বন্তি জ্বলাওঁ আৰু এইফালে তুলসী গছ আছে এইফালে, আৰু তুলসী গছত বন্তি জ্বলাম। সিফালে মিলঘৰ আছে, মিলঘৰত জ্বলাম, ঘৰত জ্বলাম, ভঁৰালত জ্বলাম, গৰু গোহালিত জ্বলাম, গেটৰ সন্মুখত জ্বলাম। ঈশ্বৰক ভক্তি সেৱা কৰিম। অনাগত দিনত সকলোবোৰ আই লক্ষী কৃপা কৰক, গৃহত আই লক্ষীৰ বাস কৰক বুলি আশীৰ্বাদ কৰোঁ। ডলাখনত সম্পূৰ্ণকৈ ৰাখি ল'লোঁ একদম মানে মাটি চাকিসমূহ। এইটো লুটিয়ে খাই গ'ল বে। তাৰপিছত এইটো অমিতা মাটি চাকি দিম আৰু আজি। তাৰপিছত এইজনী আমাৰ মা তামোল পাণ দিবৰ কাৰণে ৰেডি কৰিছে। এইটো আমাৰ বাবা চাহ বনাই আছে। এইটো যি হওক হৈ যাব। তাৰপিছত এইবিলাক আছে, কুটুৰ কাটা আছে। এইফালে মোৰ বন্ধু এটা বহি আছে, আন্দা মুন্দা হৈ আছে। দেখাই যাওঁ কাৰোবাক চাব আৰু। বন্তি জ্বলালোঁ, শৰাই এখন আগবঢ়ালোঁ, গুৰু দক্ষিণা লৈ ঈশ্বৰৰ সেৱা নাম ল'লোঁ, আই সৰস্বতী নাম ল'লোঁ, শ্ৰী শ্ৰী মা লক্ষীৰ সেৱা ল'লোঁ। আই গৃহত বাস কৰক, এটকাৰ পৰা দুটকালৈ সমৃদ্ধি কৰক, সেই বুলি প্ৰাৰ্থনা ল'লোঁ। দিওঁতে থওঁতে অনেকখিনি গাঁৱতে ভুল ভ্ৰান্তি খাব পাৰে। সেই ভুল ভ্ৰান্তি নৈ যেনেকৈ ভটিয়াই যায়, ঠিক তেনেকৈ ভটিয়াই গৈ সকলো যে সুমংগলে দেখা দিয়ে বুলি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছোঁ। মা লক্ষী যেন বাস কৰে, চৰণত সেৱা কৰিছোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো আগুৱাই যাওঁ। তুলসী গছত চাকি দিলোঁ, মই দেখুৱাম বাৰু আপোনালোকক। ব'লক তেনেহ'লে, কেমেৰা কৰিবলৈ অকলশৰীয়া মানুহ, অসুবিধা হোৱাৰ বাবে বেয়া নাপাব। ব'লক তেনেহ'লে আগুৱাই যাওঁ। তুলসী গছত দিয়াৰ পথ, তুলসী গছত বন্তি জ্বলালোঁ। বন্তি জ্বলাই আই লক্ষীকো বাস কৰক বুলি জ্ঞাত কৰিছোঁ। ব'লক তেনেহ'লে আৰু ক'ত দিওঁ দেখোন।